নমস্কাৰ বন্ধুসকল, আজি বহুদিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে মই আকৌ আহিছোঁ। আজি আপোনালোকক দেখুৱাম নলবাৰীৰ ৰাস মেলাত চলি থকা সেই দুঃসাহসিক ক্ৰীড়াৰ প্ৰদৰ্শন। ৰ'ব হেঁচা ঠেলা অলপ বেছি আছে নলবাৰীৰ ৰাসত। হেঁচা ঠেলাখিনি পাৰ হৈয়ে আপোনালোকক লৈ যাম পোনে পোনে নলবাৰীৰ ৰাস মেলাত চলি থকা সেই দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনৰ মাজলৈ। হয়তো এই হেঁচা ঠেলাখিনিৰ মাজতে পোৱা যায় নলবাৰীৰ ৰাসৰ আচল মাদকতা। বলক দেৰি নকৰি পোনে পোনে লৈ গৈছোঁ নলবাৰীৰ ৰাস মেলাত চলি থকা সেই দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনৰ মাজলৈ, য'ত বাইক আৰু কাৰ ৰেচিঙৰ জীৱন মৃত্যুৰে যুঁজা এই ক্ৰীড়া প্ৰদৰ্শনৰ মাজলৈ। বলক এতিয়া আপোনালোকক লৈ গৈছোঁ পোনে পোনে সেই ক্ৰীড়া প্ৰদৰ্শনসমূহৰ মাজলৈ। বেছিকৈ নকৈ দেৰি নকৰি আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ এই ভিডিঅ'সমূহৰ দৃশ্যাংশ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক, একদম আচল মজা তেতিয়াহে পাব। লগতে আপোনালোকক কৈ থওঁ যে আছাম জ্যোতি চেনেলটোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'বিলাক যদি একদম ভাল পাইছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ। जो दुनिया को नामुमकिन लगे वही मौका होता है करतब दिखाने का। दो चोरी चोर दोनों बार हिंदी में लिख के गए, जोकर का मास्क छोड़ के। अगर उसे पकड़ना है तो हम उसे चोरी करवाएंगे, फिर से वी मेक हिम रॉब अगेन। मस्खरा, मजाकिया, विदूषक, जोकर, क्लाउन, ये सब हमारे नाम है, लेकिन क्लाउन बनना सीरियस काम है, क्योंकि मस्खरे का खेल धोखे का खेल होता है, जिसमें ऑडियंस को लगता है कि जीत उनकी हो रही है, लेकिन जीतते हम हैं हमेशा। और
Happy